অ বোৱাৰী বোৱাৰী ক'ত সোমাই আছা? এই পাকঘৰলৈ আহাচোন অলপ। আৰু কঁকালটো লাগিলৈ অকলেনো কিমান কাম কৰিম আৰু কোনেও বুজি নাপায়। এই বোৱাৰী আহিছানে নাই? মা এনেকে কিয় আছে? কি হ'লনো আপোনাৰ? মোৰ কি হৈছে সুধিছা? মোক বল কৰিছে যে মই এতিয়া পেকিং কৰিব ওলাইছো। কথা কিছুমান যে কোৱা আৰু গোটেই দিনডাল কাম কৰি কৰি মোৰ কঁকাল লাগি গৈছে, তথাপিও তোমাৰ অকমান কাম সাৰেই নাই। কি কৰি থাকা তুমি ৰুমডালত? মাও যে কথা কিছুমান কয় আৰু দেই, মইনো দিনডাল ক'ত বহি আছো? আপুনিচোন এইমাত্ৰ পাকঘৰত সোমাইছেহে ৰাতিপুৱাৰ পৰা। মইচোন বাচন ধোৱাৰ পৰা কৰি সকলোখিনি ময়ে কৰিলো। হ'ব দিয়ক আপোনাৰ কঁকাল লাগিছে যেতিয়া আপুনি অকণমান ৰেষ্ট লওক, মই কৰিম দিয়ক বাকীকণ। গৈ থৈ এইখনহে হ'লগৈ ন? মই দিনডাল কাম বন কৰাই নাই, মানে এইমাত্ৰহে পাকঘৰত সোমালো। হওক দিয়া, তুমি গোটেই দিনডাল কাম কৰি আছা। তোমাৰ পৰা যে শান্তি নোহোৱা হৈছে আৰু দিনৰ দিনডাল শুই থাকিবা আৰু মই গোটেই দিনডাল কাম কৰিব লাগে। মাৰ খং উঠিছে যেন পাওঁ। মা আপুনি খং কৰিব নালাগে দিয়ক, আপুনি যাওক বিচনাতে অকণমান ৰেষ্ট লওক, মই ভাতকণ মই বনাম দিয়ক। আপুনি যাওক এতিয়া। তুমি ভাবিছা নেকি মই নকৰো বা কৰো? তুমি কৰিবই লাগিব। যোৱা এতিয়া তুমি ভাত বনোৱাৰ পিছত বাচনখিনি ধুবা। কিন্তু মই এতিয়াই ক'লো, তুমি এনেকে কৰি সহ্য নোহোৱা হৈছে কিন্তু দেই, তুমি এনেকে শুই থাকা, নহবা মই কিন্তু এখেতক লগাই দিম, তুমি গম পাবা। কিন্তু কাম বনটো অকমানো নাজানাই, বাপৰে। ভাতকণ কেনেকে বনাই সেইকণো নাজানা, বাচন কেনেকে ধুৱে সেইকণো নাজানা, অলপো পৰিপাতি নাই। দিনৰ দিনডাল মোবাইলডাল টিপি শুই থাকিবা, বিচনাডালত বহি থাকিবা। এয়াই শিকি আহিছা নেকি তোমাৰ দেউতাৰ ঘৰৰ পৰা? এইখন ঘৰত কিন্তু এনেকে থাকিলে নহব, মই এতিয়াই কৈ দিলো তোমাক। এইবাৰ কিন্তু লাষ্ট ৱাৰ্ণিং দিছো, এইবাৰৰ পৰা যদি ভালদৰে কাম বন নকৰিলা তেন্তে কিন্তু তোমাৰ ওপৰত কথা বেয়া আছে, মই এতিয়াই ক'লো। বুজিছাতো তুমি? মা আপুনি মোক কিয় গালি দিছে? আপুনিতো জানেই মই আগতে ঘৰৰ একমাত্ৰ ছোৱালী, গতিকে মা দেউতাৰ মৰমতে ডাঙৰ হলো। কাম বন কৰিবলৈ দিয়াই নহল, তথাপিও মই যিমান পাৰিছো মইচোন কৰিবলৈ চেষ্টা কৰিছোৱে মা। তথাপিও আপুনি মোক ইমান বেয়া পায়, মই আৰু কি কৰিম কওকচোন? মা মইচোন জানেই মই ভাত বনাবও নাজানো, তথাপিও মই ইউটিউবত চাই তথাপিও বনাবলৈ শিকিছো। আৰু আপোনাৰ মই যিমান পাৰো বা আপোনাক আনন্দ দিবলৈ চেষ্টা কৰিছো, তথাপিও আপুনি মোক বুজি নাপায়। হ'ব এইবিলাক কান্দি কৰি আৰু নাটক কৰিব নালাগে। এতিয়া হ'ব দিয়া, কান্দিব নালাগে। হ'ল যি হ'ল ক'লো আৰু মই। দিয়া তুমি ভাতকণ বনোৱা, কান্দি থাকি একো দেখুৱাই লাভ নাই। আৰু যিমানেই ভাল কাম কৰিবা সিমানেই মোৰ আপোন হ'ব পাৰিবা, নহ'লে কিন্তু কৈ দিলো ইমান সহজ নহয় মোক ইমপ্ৰেছ কৰাটো। এনেকুৱা বোৱাৰীৰ মনৰ কথা বুজি নোপোৱা শাহুমাবিলাকক আপোনালোকে কি ক'ব বাৰু? কমেণ্ট কৰি জনাব কিন্তু দেই। আৰু সৰু বোৱাৰীৰ পাৰ্ট 2টো চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাক ছাপোৰ্ট কৰক প্লিজ।